প্ৰমোদ বড়ো ডাঙৰীয়া তাতে উপস্থিত আছিল, মন্ত্ৰী উৰ্খাও বৰ্মা তাতে উপস্থিত আছিল। তেখেতসকলৰ সন্মুখত তাতে এটা সিদ্ধান্ত লোৱা হৈছে যে BTC অঞ্চলৰ BTR চুক্তি অনুযায়ী 7.2 যিটো ক্লজ সেই অনুযায়ী মই আপোনালোকক দেখুৱাইছোঁ। সেই অনুযায়ী BTC অঞ্চলত যিসকল মানুহে মাটি বেদখল কৰি আছে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি তাতে এটা প্ৰস্তাৱ লোৱা আছে। আপোনালোকক মই দেখুৱাইছোঁ তথ্য সহকাৰে। थांनाय 2020 मायथाइयाव प्रमोद बर'आ रायजो राजानि गेजेराव नंखाय राजखान्थि खैसारजों लिलि हटेल राजखान्थि खालामना BPMनि 19 जन MCLA देरहादोंमोनब्लाबो सरकारखौनो खाबु होआखैमोन। যোৱা 20 চনত প্ৰমোদ বড়োই মিছা কথাৰ ফটা ঢোল বজাই মানুহক বিশ্বাসঘাতকতা কৰি মানুহক কিছু মিছা প্ৰতিশ্ৰুতি দি তেখেতে লিলি হোটেল ৰাজনীতি কৰি আমাৰ BPF দলে 17খন আসন পায়ো পোৱা সত্ত্বেও কিন্তু চৰকাৰ গঠন কৰিব দিয়া নাছিলে। বিনি থাকায়নো দিनै ৰাইজো ৰাজাफ्रा দুখু मोनजोबनानै दंसै। সেইখিনি মানুহ BTC অঞ্চলৰ মানুহে একদম মানে কি কয় হিয়তক বেয়া পাই আছে। आरोबाव बेनिख्रुइ देरसिन खोथा प्रमोद बर'नि सरकारा दिनैनि दिनाव मोनफा मोनफा BTCनि गोहोखौ आसाम सरकारनो गथायलांगासिनो थानायखौ मोनदांनानै BTCनि रायजो राजाफोरा प्रमोद बर'नि सायाव गोबां खुदैना हाजार हाजार रायजो राजाया BPFखौ अनसायना हाबफैगासिनो दं। তাৰোপৰি আটাইতকৈ ডাঙৰ কথা আজিৰ তাৰিখত UPPL চৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ ব্যৰ্থহীন। তেখেতে এটাকৈ বস্তু তেখেতে অসম চৰকাৰক গতাই দি আছে। যেনেকৈ আপোনালোকে জানে CSBটো ভাঙি দিয়ে তেখেতে অসম চৰকাৰক দি দিলে, 16টা ডিপাৰ্টমেণ্ট ইতিমধ্যে অসম চৰকাৰক দি দিলে। এনেকৈ এপতকৈ বস্তু তেখেতে অসম চৰকাৰক গতাই দি আছে, যাৰ কাৰণে BTC অঞ্চলবাসী ৰাইজে প্ৰমোদ বড়োৰ ওপৰত ক্ষুব্ধ হৈ আছে। আৰু সেই ক্ষুব্ধ হৈ আজিৰ তাৰিখত আপোনালোকে দেখিছে BPFৰ যিকোনো সভা সমিতিত হাজাৰ হাজাৰ মানুহে হিলদল ভাঙি BPFত আহি যোগদান কৰি আছে সেই UPPL BJPৰ পৰা। UPPL दोलोनि खायसे दैदेनगिरिफोरा मुसलमानफोरखौ होखारनांगौ होननायनि मुङाव BPFखौ दाय जाबसिनबाय थानायखौ खौरां बिजोंनि गेजेरजों नुबाय थादोंमोन। BPF माइनरिटी सेलनि आफादगिरि सुल्तान आलमआ गोख्रों रावजों फिन होदों। दिनैनि दिनाव आंनि आखायाव फोरमान दङ। কিছুমান UPPL চৰকাৰ কিছু নেতা পালি নেতাৰ পৰা আমি মানে দেখিব পাৰিছোঁ যে তেখেতসকলে আজিৰ তাৰিখত BTC অঞ্চলৰ বিশেষকৈ মুছলমান মানুহক যেনেকৈ উচ্ছেদৰ জাননী দি হাৰাশাস্তি কৰি আছে আৰু BPF দলকে তেখেতসকলক দোষাৰোপ কৰি আছে। কিন্তু আপোনালোকে চাব মোৰ ওচৰত এখন তথ্য আছে। थांनाय 2023नि 12 जुन खालार खालि गिबि मन्त्रि कनफारेन्स हलाव मोनसे जथुम खुंफुंनाय जादोंमोन। যোৱা 12 জুন তাৰিখে 2023 চনৰ CM যিটো কনফাৰেন্স হল তাতে এখন মিটিং বহিছিল। बेयाव प्रमोद बर' आरो मन्त्रि उर्खावगोरा ब्रह्म बिथांमोनहा बाहागो लादोंमोन आरो बेयावनो थिरांथा लादोंमोन दि बिटिआर गोरोबथानि 7.2 दफा बायदियै BTC ओनसोलाव जायफोर हा दखल खालामनानै दं बिसोरखौ होखारनांगौ होनना थिरांथा लादों। बेनि फोरमानखौ सुल्तान आलम बिथाङा दिन्थिनानै होदों। नोंथांमोनहा सोरबाफोर RTI होनानै फोरमानखौ मोननो हागोन होनना सुल्तान आलम बिथाङा गोख्रों रावजों फिनजाथाय होदों। য'ত নাকি আমাৰ বৰ্তমানৰ BTC চৰকাৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তাতে উপস্থিত আছিল, মন্ত্ৰী উৰ্খাও বৰ্মা তাতে উপস্থিত আছিল। তেখেতসকলৰ সন্মুখত তাতে এটা সিদ্ধান্ত লোৱা হৈছে যে BTC অঞ্চলৰ BTR চুক্তি অনুযায়ী 7.2 যিটো ক্লজ সেই অনুযায়ী মই আপোনালোকক দেখুৱাইছোঁ। সেই অনুযায়ী BTC অঞ্চলত যিসকল মানুহে মাটি বেদখল কৰি আছে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি তাতে এটা প্ৰস্তাৱ লোৱা আছে। আপোনালোকক মই দেখুৱাইছোঁ তথ্য সহকাৰে মই আপোনালোকক দেখুৱাইছোঁ। আৰু তেখেতসকলে জাননী প্ৰেৰণ কৰি আৰু ওলোটা আমাক দোষাৰোপ কৰি আছে। কিন্তু কোনোবাই যদি বিচাৰে RTI কৰিলেও নিশ্চয় এইখিনি তথ্য পাব। প্ৰমোদ বড়োই চক্ৰান্ত কৰি তেখেতৰ তেখেতে এটাই আশা কৰি আছে 24ত MP ইলেকশ্যন আহি আছে,
কিজানি মুছলমান মানুহখিনিক উচ্ছেদৰ জাননী দি তেখেতক হাৰাশাস্তি কৰিলে আমাৰ মানুহখিনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত গৈ তেখেতক যদি নত স্বীকাৰ কৰে, হুজুৰ আমাক বচাওক, আমাক উচ্ছেদ কৰিব নালাগে আদিবোৰ কথা যাতে কয় বা আমাৰ মানুহখিনি যাতে UPPL মুখী হয়, তাৰ কাৰণে গভীৰ ষড়যন্ত্ৰ ৰচিছে। গতিকে আমি BPFৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা ইয়াক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এই ষড়যন্ত্ৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानाय फैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिं, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।